নমস্কাৰ বন্ধু বান্ধৱীসকল, দেৱজিৎ ব্লগলৈ পুনৰবাৰ আপোনালোকক আজি স্বাগতম জনাইছোঁ। বহুদিনৰ মূৰত আপোনালোকক লগ পাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। বিশেষকৈ কৰ্মসূত্ৰে যেতিয়া অসমৰ বাহিৰত থাকোঁ, প্ৰাইভেট জব কৰোঁ, তো তাৰ কাৰণে সদায় ভিডিঅ'ও বনাব নোৱাৰোঁ। যিখিনি পাৰোঁ সেইখিনি আপোনালোকৰ ইনফৰ্মেশ্যনৰ কাৰণে বা মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকলৈ মই আগবঢ়াওঁ আৰু এনেদৰেই আগবঢ়াই থাকিম। বিশেষকৈ আজি হৈছে বিশ্বকৰ্মা পূজা আৰু মহালয়া, শুভ মহালয়া। বিশ্বকৰ্মা পূজাৰো শুভেচ্ছা আপোনালোকৰ থাকে। আৰু পিছফালে হয়তো গাড়ী মটৰৰ অকণমান শব্দ আহি থাকিব পাৰে, সেই শব্দটো এভইড কৰিব। আজি বিশেষকৈ যিটো ভিডিঅ' মই আগবঢ়াইছোঁ, যোনে গাড়ী মানে চাৰিচকীয়া বা দুচকীয়া কিনিব বিচাৰিছে বা যাৰ অলৰেডি আছে, ফাইনেন্সত চলি আছে, বা যাৰ গাড়ী অলৰেডি ফাইনেন্স দিব নোৱাৰাৰ কাৰণে টানি লৈ গৈছে বা তেখেতে ছাবমিট কৰিছে, সেই তেখেতসকলৰ ওপৰতে ডিপেণ্ড কৰিছে সেই ভিডিঅ'টো মই আগবঢ়াইছোঁ। ফাইনেন্সে যেতিয়া টানি লৈ যায় বা আপুনি ছাবমিট কৰে, প্ৰথম কথা আপোনাৰ আহে আপোনাক কি পেপাৰ ফাইনেন্সে আপোনাক দিছে, সেই পেপাৰখন প্ৰথমে চেক কৰক। বহুতে কয় মইতো ডিলাৰৰ লগত কথা পাতি ল'লোঁ, মোৰ চব হৈ গৈছে, বছ মই NOC-খন আহিবলৈ ৰৈ আছোঁ। NOC মানে হৈছে ন' অবজেকশ্যন চাৰ্টিফিকেট। দাদা আপোনাৰ NOC জীৱনত নাই, উল্টা কোৰ্টৰ পৰা আপোনাৰ কাগজ আহি থাকিব, মাহে মাহে সপ্তাহে সপ্তাহে বছৰে বছৰে আপোনাৰ কাগজ আহি থাকিব। আৰু ইয়াৰ যিখিনি প্ৰব্লেম হয়, সেই প্ৰব্লেমখিনি মই আপোনাৰ ভিডিঅ'টোত শেষলৈকে চাই থাকক। ভিডিঅ'টোত শেষত মই কৈ আছোঁ ইয়াৰ প্ৰব্লেম কি পাব আৰু হয়তো বহুতে ভুগিছে, আৰু এই ভুক্তভোগীৰ ওপৰতে ডিপেণ্ড কৰি পেলাই আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপুনি দেখোন যেতিয়া এখন গাড়ী বা বাইক লয়, গাড়ী বা বাইক ল'লে গ'লে EMI-টো আপোনাৰ দিব নোৱাৰাৰ কাৰণে গাড়ীখন যে ছাবমিট কৰি দিয়ে আপোনাৰ দায়িত্ব। আপুনি প্ৰথম কথা ডিলাৰৰ লগত কোনো ধৰণৰ কথা পাতি আপোনাৰ তাত লাভ নাই। আপুনি প্ৰথম কথা ফাইনেন্সৰ লগত আপুনি কথা পাতক। যিটো ফাইনেন্স হ'ব, টাটা হওক, শ্ৰীৰাম হওক, বাজাজ হওক, যোনেই ফাইনেন্স হওক বা বেংক হওক, HDFC হওক, ICICI, যোনেই ফাইনেন্স হওক, তেখেতৰ লগত কথা পাতক। কাৰণ কিয়, আপুনি এতিয়া এখন গাড়ী কিনে, গাড়ীখনৰ আপোনাৰ যিটো এমাউণ্ট হয়, ফাইনেন্সে অলৰেডি ডিলাৰক তেতিয়াই দি দিয়ে। মানে কিন্তু EMI আপোনাৰ চলি থাকে, কিন্তু ফাইনেন্সৰ লগত থাকে, ডিলাৰৰ লগত কোনো নাই। আৰু কেতিয়াবা যদি তেনেধৰণে পইচা দি আপুনি ডিলাৰক পে'মেণ্টো কৰিছে, ৰিচিপ্ট দিছেতো বহুত ভাল কথা। যদি ৰিচিপ্ট নিদিয়ে তেতিয়াহ'লে গম পালে সেইটো পইচা আপোনাৰ গ'ল, সেইটো ফাইনেন্সত সিহঁতি কেতিয়াও নিদিয়ে। কাৰণ কেলৈ অলৰেডি সিহঁতিতো পইচাটো পাই গ'ল ফাইনেন্সৰ পৰা। এতিয়া আহোঁ মেইন প্ৰব্লেমটো হৈছে সপ্তাহ দিন বছৰ দিন ধৰি আপোনালৈ ফোন যাব, আপোনালৈ মেইল যাব, আপোনালৈ কোৰ্টৰ পৰা কাগজ যাব। মই সকলোকে কওঁ, যেতিয়া বাইক বা গাড়ী এখন আপুনি ছাবমিট কৰি দিব, ছাবমিট কৰাৰ লগে লগে তেখেতসকলৰ লগত এবাৰ আপুনি কথা পাতিব। কথা পাতিলে ক'ব যে তেখেতে যিখন আপোনাক পেপাৰ দিছে সেইখন কি পেপাৰ দিছে, সেইকাৰণে তেখেতক দি দিব। বহুতে কয়, বহুতলৈ মেইল যায়, ৰিপ্লাই কৰে যে মইতো ডিলাৰত ছাবমিট কৰি দিছোঁ গাড়ীখন বা বাইকখন, মোকতো লেটাৰ দি দিছে। দাদা সেই লেটাৰ দিলে নহ'ব। সেই লেটাৰখন যিখন লিখা থাকে সেইখনত দিয়া থাকে যে আপুনি ফাইনেন্সটো দিব নোৱাৰিলে, তাৰ কাৰণে আপোনাৰ গাড়ীখন লৈ গৈছে। কিন্তু আপুনি যিটো লোন লৈছে, সেই লোনটো কিন্তু পৰিশোধ হোৱা নাই দাদা বা বাইক। সেই লোনটো কিন্তু এতিয়াও চলি আছে আপোনাৰ। আৰু এই লোনটো যদি চলি থাকে বা এমাউণ্ট যদি আপুনি পে' নকৰে, আপুনি বাচি থাকিব পাৰিব, আপুনি মোবাইল নাম্বাৰ চেঞ্জ কৰিব, আপুনি লোকেশ্যন চেঞ্জ কৰি দিব, বহুতখিনি আপুনি চেঞ্জ কৰি দিব। কিন্তু তাত প্ৰব্লেম এটাই আহিব আপোনাৰ, মাহে মাহে সপ্তাহে সপ্তাহে বছৰে বছৰে ফাইনেন্স কোম্পানীয়ে কিন্তু আপোনাক ফোন কৰিব বা যাৰ নামত নমিনি যিটো আছে তেখেতলৈ ফোন কৰিব যে তেখেতে EMI-টো দিয়া। সেইকাৰণে কওঁ, যেতিয়া বাইক এখন বা গাড়ী এখন টানি লৈ যায়, যদি আপোনালোকে ভাবিছে ছেটেলমেণ্ট হৈ গৈছে, তেতিয়াহ'লে কিন্তু ছেটেলমেণ্ট হোৱা নাই। ফাইনেন্সৰ কাষ্টমাৰ কেয়াৰৰ লগত কথা পাতক বা মেইল কৰক, বা যেনেধৰণৰ কমিউনিকেশ্যন আপোনালোকে যোগাযোগ কৰিব বিচাৰে সেই তেনেধৰণে আপোনালোকে তেখেতসকলৰ লগত যোগাযোগ কৰক। কিন্তু ডিলাৰৰ লগত নহয়, কাৰণ ডিলাৰৰ লগত আপোনাৰ এটাই টাইপ আছে, আপোনাৰ গাড়ীখনৰ ছাৰ্ভিচিং। তাৰ বাদে আপোনাৰ ডিলাৰৰ লগত একো টাইপ নাই। যিদিনাখন আপুনি গাড়ীখন ডিলাৰৰ পৰা লৈছিলে XYZ, সেইদিনাখনে আপোনাৰ তাৰ লগত খতম, ৰিষ্টা খতম। এইটোৱে হৈছে মেইন কথা। মেইন হৈছে আপুনি ফাইনেন্সৰ লগত কথা পাতক। বহুতে কয়, ফোন কৰে, মেইল আহে, মোৰ ঘৰলৈ কোৰ্টৰ পৰা নটিচৰ ওপৰত নটিচ আহিছে, কিয় আমাৰ গাড়ীখন ছাবমিট কৰিলে তেতিয়াই মোক লেটাৰ দিছে। দাদা অকল লেটাৰ নহয়, কাৰণ যেতিয়া এটা আপোনাৰ লোন ক্লিয়াৰ হয় বা ফাইনেন্স আপোনাৰ ক্লিয়াৰ হয়, তেতিয়া এখন আপুনি প্ৰথম কথা আপুনি এখন কাগজ পাব। সেই কাগজখনৰ নাম হৈছে NOC, নো অবজেকশ্যন চাৰ্টিফিকেট। মানে আপুনি যিটো লোন লৈছিলে সেই লোনটো সম্পূৰ্ণ ক্লিয়াৰ হৈ গৈছে। সেইকাৰণে কওঁ, মোৰ অভিজ্ঞতাৰ ফালৰ পৰা বা বহুতে মোক সোধে বা বহুতে এনেকৈ ভুক্তভোগীও আছে, মোৰ ওচৰত সম্পূৰ্ণ প্ৰুফ আছে। মই প্ৰুফৰ সৈতে আপোনালোকক দেখাব পাৰিম যে তেখেতসকলক মই কওঁ যে আপোনালোকে ফাইনেন্স কোম্পানীৰ সৈতে কথা পাতক। যদি আপোনাৰ গাড়ী টানি লৈ গৈছে বা গাড়ী আপুনি যদি EMI দিব পৰা নাই, আপুনি কিন্তু যদি ডিলাৰৰ লগত কথা পাতিছে তাহ'লে সেইটো ভুল। আৰু বহুতে ভুল কৰে যে মোৰ এইটো ঘৰৰ ওচৰলৈ, মই তাৰ হাততেই ফাইনেন্সটো দি থাকোঁ, সি মোক এখন বহীত এণ্ট্ৰি কৰি দিছে। ফাইনেন্সৰ পৰা যোনে আপোনাৰ ঘৰৰ ওচৰৰ পৰা ফাইনেন্স লৈ গৈছে তেখেতক আপুনি চিনাকি হয়, সেইটো লৈ ডিপেণ্ড নকৰে। কাৰণ কেলৈ, ফাইনেন্সে দেখিব প্ৰুফ। যেতিয়া আপোনাৰ পৰা ফাইনেন্সে EMI-টো লৈ যায়, সি আপোনাক ভেলিড ৰিচিপ্ট প্ৰভাইড কৰিছে নাই। বহুতে কিন্তু ৰিচিপ্টখন দি থৈ গুচি যায়, কিন্তু ৰিচিপ্টখনত দুটা বস্তু চেক কৰিবলগীয়া। এটা হৈছে ৰিচিপ্টখনত চিল মোহৰ আছেনে নাই, কাৰণ কেলৈ ৰিচিপ্টটো কোনোবাই কাৰোবাৰ নামত এনেও বনাই দিব পাৰে, কিন্তু মেইন কথা সেই ষ্টাম্পটো আছে নাই, বা যোনে সেই
এমাউণ্টটো লৈ গৈছে ষ্টাম্পটো আছে নাই আৰু তাত ছিগনেচাৰটো আছে নাই সেইটো বস্তু চেক নকৰে। এইটো হৈছে ভুল। বিশেষকৈ ভিডিঅ'টো আজি বেছি বহলীয়া নকৰোঁ, বুজিয়ে পাই গৈছে কি প্ৰব্লেম আহিব পাৰে, ইয়াৰ মেইন চলিউশ্যন কেনেকৈ আপোনালোকে উদ্ধাৰ কৰিব পাৰে বা ইয়াৰ অসুবিধাটো কি হ'ব পাৰে। মেইন ইয়াৰ যিটো অসুবিধা হৈছে, গৈছিলোঁ আপোনাৰ লোন এটা ল'বলৈ বেংকলৈ, কিন্তু মই লোনটো ল'ব পৰা নাই, মোক আজি 3 মাহ 4 মাহ দিন ধৰি ঘূৰায়ে আছে। এতিয়া প্ৰব্লেমটো হৈছে দাদা বা বাইদেউসকল, মানে আপোনাৰ চিভিল স্ক'ৰৰ ওপৰত আপোনাৰ এটা হেম্পাৰ পৰি থাকে। এই চিভিল স্ক'ৰটো চেক কৰিবলৈ হ'লে আপোনাৰ পইচা বজাৰ বা অনেক ধৰণৰ আপোনাৰ ৱেবছাইট আছে, মই ৱেবছাইটৰ লিংক মোৰ চেনেলটো ডেছক্ৰিপশ্যনত আপোনালোকক দি দিম, তাৰ পৰা আপোনালোকে চেক কৰিব। কি হয়, এই ক্ৰেডিট স্ক'ৰটো বেয়া হৈ যায়, আৰু এই ক্ৰেডিট স্ক'ৰটো যেতিয়াই বেয়া হৈ যায় তেতিয়াই আপোনালোকে লোন নাপায়। আপোনালোকে কি ভাবে নেকি মই গাড়ী এখন 4 বছৰ বা 5 বছৰ আগতে দিছোঁ, লোনটো পৰিশোধ নকৰিলোঁ, মোবাইল ছুইচ অফ কৰি দিলোঁ, মই পলাই পৰিলোঁ, তাৰপিছত যদি মই আপুনি লোন ল'বলৈ যায়, কেতিয়াও নাপায়। দাদা বা বাইদেউ বা ভণ্টি বা ককা খুৰী পেহা পেহী কেতিয়াও আপোনালোকে লোন নাপায়। এই ঘূৰিয়েই থাকিব লাগিব। এই বা গাড়ী বা বাইক এখন যে লৈ থৈছে তাৰ যে লোনটো যে পৰিশোধ কৰা নাই, সেই পৰিশোধ নকৰাৰ কাৰণে আপোনাৰ ক্ৰেডিট স্ক'ৰটো বেয়া হ'ল, যাৰ কাৰণে আপুনি আজি লোন নাপায়। সেইকাৰণে চবকে কওঁ, এই যিটো অসুবিধা আহে বা কোৰ্টৰ পৰা কাগজ গৈ থাকে, বহুতৰ এইটোৱেই হয় অসুবিধা। সেইকাৰণে কওঁ, এই যিটো প্ৰব্লেম আছে, প্ৰব্লেমটোৰ চলিউশ্যন মাত্ৰ এটাই। প্ৰথম কথা, আপোনাক সেই যিটো এমাউণ্ট আছে আপুনি সেই এমাউণ্টটো পে' কৰিবই লাগিব। 2 নম্বৰ কথা, 2 নম্বৰ চলিউশ্যনটো এইটো হৈছে, সেই যিটো ফাইনেন্সৰ কাষ্টমাৰ কেয়াৰৰ পৰা বা আপুনি মেইল কৰে বা আপুনি সেই ফাইনেন্স কাষ্টমাৰ কেয়াৰটোক আপুনি কল কৰে, তেখেতসকলৰ লগত এটা ছেটেলমেণ্ট কৰাই লওক। আৰু যেতিয়া ছেটেলমেণ্ট কৰাব, প্ৰথমতে ছেটেলমেণ্ট লেটাৰ বিচাৰিব, তাৰপিছত পে'মেণ্ট কৰিব, তাৰপিছত মেক্সিমাম 21 দিনৰ ভিতৰত NOC-খন ল'ব। আৰু যিটো আপোনাৰ ক্ৰেডিট স্ক'ৰ থাকে, সেই ক্ৰেডিট স্ক'ৰটো ঠিক হওঁতে মিনিমাম 3 মাহ সময় লাগে। ক্ৰেডিট স্ক'ৰ ঠিক হৈ যাব, তাৰপিছত আপুনি আকৌ লোন ল'ব পাৰিব। তো সকলোৱে ভাবক যাতে এই যে যিবোৰ লোন থাকে পৰিশোধ নকৰাকৈ কেতিয়াও পলাই নকৰিব। আপুনি যিমানেই পলাওক, অসমীয়াত এষাৰ কথা আছে না, দৌৰাৰ যিমান ভাগৰ খেদাৰো সিমান ভাগৰ। সেইকাৰণে আপুনি পলাই বাচিব নোৱাৰে, আপুনি সেই এমাউণ্ট পে'মেণ্ট কৰিব লাগিব। যদি আপুনি নোৱাৰিছে, ফাইনেন্সৰ ডিলাৰৰ লগত নহয়, ফাইনেন্সৰ লগত আপুনি কথা পাতক, কথা পাতি পেলাই সেইটো ছেটেলমেণ্ট কৰাওক। কোনে কিমান পাৰ্চেণ্টৰ ছেটেলমেণ্ট কৰে, সকলো ফাইনেন্সৰ ছেটেলমেণ্ট শ্লিপ পাৰ্চেণ্টেজ সেইটো আপোনাৰ বেলেগ বেলেগ হয়। তেখেতসকলৰ লগত কথা পাতি সেইটো ঠিক কৰক। এনেধৰণৰ যদি লোন আছে বা গাড়ী টানি লৈ গৈছে, অনলি বাইক গাড়ীৰ ক্ষেত্ৰত নহয়, অনলি ক্ৰেডিট কাৰ্ডৰ পৰা লোন লোৱা বা আপুনি বেংকৰ ফালৰ পৰা লোন লোৱা, হোম লোন হওক, গাড়ী লোন হওক, ক্ৰেডিট কাৰ্ডৰ লোন হওক, যিকোনো লোন হওক, যদি এনেধৰণৰ লোন আছে, যদি এমাউণ্ট দিব পৰা নাই, কোম্পানীৰ লগত আপুনি ছেটেলমেণ্ট কৰি পেলাই কওক যে মই ইমান পাৰ্চেণ্টে দিব পাৰিম বা ইমান পাৰ্চেণ্ট মই দিব নোৱাৰোঁ। সকলো কোম্পানীৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন বেলেগ বেলেগ হয়। তো তেখেতসকলৰ লগত কথা পাতি এই ছিটুৱেশ্যনটো ইয়াতে শেষ কৰক। নহ'লে শেষলৈকে গৈ এটাই হ'ব, বেংক বা কোনো ধৰণৰ ফাইনেন্সক আপুনি দুখ দি লাভ নাই যে মই এটা লোন ল'বলৈ গৈছিলোঁ, মই নোৱাৰিলোঁ। লাষ্টত সেই একেটা কথাই শুনিব যে দাদা এই লোনটো আপুনি এটা লৈছিলে, বাকী আছিলে, সেইটো যেতিয়ালৈকে পৰিশোধ নকৰে তেতিয়ালৈকে আপুনি লোন নাপায়। যাৰ কাৰণে সকলোকে কওঁ, এনেধৰণৰ লোন গাড়ী বা বাইকৰ বা এনেধৰণৰ বিশেষ লোন আছে, পলাই নকৰিব, লোনটো দি দিয়ক। কাৰণ আপুনি লোনটো আজি নহয় কাইলৈ নহয় আপুনি দিবই লাগিব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে, যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰিব। আৰু এটা নতুন ভিডিঅ' লৈ আহি আছোঁ, তেতিয়ালৈকে ঘৰতে থাকক, সুস্থ থাকক।